ফ্ৰেণ্ডছ, মই কংকনাই মোৰ চেনেল কংকনাৰ ৰুচি অভিৰুচিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ ফাৰ্ষ্ট ব্লগ, গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ। আজি মোৰ লগৰ এজনীৰ জোৰোণ আছে, এতিয়া তাত যাম বুলি ভাবিছোঁ অলপ পিছতে। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। জোৰোণলৈ যাবলৈ সাজু হ'লোঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব। তাত গৈ লগ পাই আছোঁ। অলপ আগত মই জোৰোণৰ পৰা আহি পালোঁহি। তাত নিয়ম কৰি মেলি হোৱালে টাইম লাগিলে আৰু 11টামান বজাত পালেহি জোৰোণ। তাৰপৰা গোটেইখিনি মই দেখাব নোৱাৰিলোঁ, মানে ভিডিঅ' অকণ ক্লিপ দুটামান ৰাখিলোঁ। আহকচোন চাই লওঁ। কইনাজনী ওলাই ৰেডি হৈছে, চাই দিয়া, হাই কৈ দিয়া, হাই। চাই থাকিব ভিডিঅ'টো, দেখুৱাই থাকিম পিছত কি কি কওঁ। এয়া আমি আহি আছোঁ নীলাক্ষী বিয়ালৈ গোটেইকেইজনী। এয়া মোৰ বান্ধৱী এজনী ভণ্টি। লাকি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়া আৰু। লাজ লাগিছে নি? লাজ লাগে। যিহে ঠাণ্ডা ন, চুৱেটাৰ টুৱেটাৰ লগাই মাস্ক চাস্ক লৈ আহিছোঁ হাতত একদম। তাত পিন্ধিমগৈ আৰু চুৱেটাৰ পিন্ধিবলৈ মন নাযায় ন? নাযায় আকৌ, কিন্তু উপায় নাই আৰু ঠাণ্ডা সোমালে কি হ'ব হয়নে? সেইকাৰণে আমি গোটেইকেইজনীয়ে চুৱেটাৰটো পিন্ধি আহিছোঁ অনিচ্ছা সত্ত্বেও। এতিয়া তাত গৈ লগ পাই আছোঁ হয়নে? দেখাই থাকিম, চাই থাকিব। Happy married life. Thank you. ভালকৈ থাকিবা দেই, সোনকালে আকৌ লগ পাই আছোঁ। বাই বাই, বাই বাই। ঠিক আছে। এয়া বিয়াৰ পৰা আহি পালোহি, এতিয়া আজৰি হৈ ল'লোঁ আৰু এতিয়া ভাবিছোঁ চাহ খাবলৈ কিবা এটা বনাওঁ। ব'লক আপোনালোককো দেখাই আছোঁ। আজি মই আপোনালোকৰ লগত এটা বিস্কুটৰ ৰেচিপি শ্বেয়াৰ কৰিম। তাৰ কাৰণে লাগিব মাত্ৰ 3টা বস্তুৱে হৈ যায়। একাপ এটা বাতিত মই চেনি লৈছোঁ, চেনিখিনি মিক্সিত পিচি লৈছোঁ। একেটা বাতি জোখে 3টা বস্তু দিব লাগিব। যিমানখিনি চেনি দিছোঁ সিমানখিনি ৰিফাইন তেল আৰু সিমানখিনি ময়দা দিম। আৰু সেই গোটেইকেইটা বস্তু এতিয়া ভালদৰে মই মিক্স কৰি ল'ম। এয়া মই গোটেইখিনি বস্তু একেটা বাতিতে লৈ লৈছোঁ। এতিয়া এইখিনি ভালদৰে সানি ল'ম, সানি পেলাই বিস্কুটৰ শ্বেপ দিম। এইখিনি মই বিস্কুটৰ দৰে বনাই ল'লোঁ আৰু ইয়াৰ মাজত অকণ ফুড কালাৰ দি দিছোঁ, দেখিবলৈ ধুনীয়া লাগিব কাৰণে। এইটো অপশ্যনেল হয়, আপোনালোকে ফুড কালাৰ সলনি চেৰিও দিব পাৰে। এইখিনি মই ৰাইচ কুকাৰত বনাম, এটা এটাকৈ মই দি দিলোঁ। বেছিকেইটা ধৰা নাই, অকণমান হেঙা কৰি দিছোঁ, ফুলি যাব নহয় ইটো সিটো গাত লাগি। এইখিনি এতিয়া চাওঁচোন, 20 মিনিট 25 মিনিটমান হ'ল, হৈছে পূৰা ফুলি গৈছে। মই ডাঙৰ কৰিলোঁ চাইজটো। এইখিনি এতিয়া মই ঠাণ্ডা হ'বলৈ দিম, তাৰপৰা আপোনালোকক দেখাই আছোঁ। এয়া মোৰ বিস্কুট ৰেডি হৈ গ'ল। আপোনালোকে বনাই চাবচোন, খুব ধুনীয়া হয় খাবলৈ। মই এটা ভাঙি দেখাম, কোনটো ভাঙো, এইটো ভাঙি। এয়া কিমান ধুনীয়া মচমচ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। পুনৰ লগ পাম এটা সুন্দৰ ভিডিঅ'ৰ সৈতে। আৰু মোৰ চেনেলটো লাইক কৰি দিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ বাই বাই।